Good morning everyone. সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা দেখিছে তাত ব্ৰাছ কৰি সূৰ্য উদয় হোৱা চাইছোঁ আৰু লগতে দেখুৱাইছোঁ আমাৰ বাৰীখন এয়া চাওক ধনিয়া লাগিছে অলপ ৰাতিপুৱা পানী চানি দিয়া হয় পিছবেলা অলপ পানী দিয়া হয় অকণ বাঢ়িছে কাৰণ মাটিটো বেছি ভাল নহয় বহুত সাৰ চাৰ দিয়া হৈছে আৰু সেয়া লাগিছে মেথি শাক যোৱা বছৰ মেথি শাক লগাইছিলোঁ খাবলৈ বহুত ভাল লাগিছিল সেইকাৰণে এই বছৰ লগোৱা হৈছে অলপ লগোৱা হৈছে বেছি নহয় হৈ যায় আৰু দুটা মানুহ এয়া মেথি শাকখিনি অলপ বাঢ়িছে আৰু ইফালে মৰিচা শাক লগোৱা আছে মৰিচা শাকখিনি বেছি বাঢ়িব ধৰা নাই মৰিচা শাকখিনি অলপ বাঢ়িছে একদম অকণমান হৈ আছে ভালদৰে দেখা নাপাব আৰু এইখিনি হৈছে লাই শাক আমাৰ মাটিখিনি একেবাৰে বেছি ভাল নহয় বহুত সাৰ দিয়া হৈছে এওঁ অলপ কষ্ট কৰিছে আৰু ধনিয়া হৈছে ইফালে আৰু কিবা কিবি লগাইছে মই ইমান ধৰিব পৰা নাই এইজোপা হৈছে ৰঙালাও গছ এইজোপা আমাৰ ৰঙালাও গছ আৰু এয়া পদুনাৰ অৱস্থাই নাই পদুনাৰ কিছুপা একেবাৰে অলপ হৈ আছে বেছি ডাঙৰ হ'বলৈ পোৱাই নাই আৰু এওঁ দেখিছে ৰাতিপুৱা খোৱাৰ পৰা উঠি এয়া কামত লাগি গৈছে বাৰীত এইজোপা উঠাই পেলাই হেনো টাবত লগাব এইজোপা কাৰণ এইজোপা মাটিত লাগি থাকিলে নাৰিকল গছৰ সমান ডাঙৰ হৈ যায় সেইকাৰণে এইজোপা এতিয়া টাবত দিব এওঁ খান্দি পেলাই এয়া দেখিছেনে নিধি মাইনায়ো হেল্প কৰি আছে তাই এয়া তাকটো লৈ আহিছে এইটো দাঙি য'ত ঘূৰাই লৈ ফুৰিব এতিয়া গোটেই ঘৰতে কি কৰিছা কাম কৰিছা নেকি কি কাম কৰিছা আজি দাঁতু কৈছিলা জানো খোৱা পা উঠি নাই কোৱা নেকি তুমি দাঁতু কৰা নাই নেকি লৈ আহা এইটো ভিতৰলৈ লৈ আহা চাহ খুৱাহি আহা এই ৰাতিপুৱা ৰুটি চব্জি বনাই আছোঁ আৰু অকণমান সোনকালেই আজি মই কিবাকিবি ভাতৰো ব্যৱস্থা কৰিছোঁ কাৰণ আজিকালি মই এতিয়া পাৰ্লাৰত যাওঁ ৰাতিপুৱা আজি অলপ দিনৰ পৰা আৰম্ভ কৰিছোঁ পাৰ্লাৰ শিকিবলৈ ওচৰতে পাৰ্লাৰ হয় নিধিকো লৈ যাওঁ ওচৰতে হয় কাৰণে তাইক নিবলৈ সুবিধা হয় তাইক স্কুলত দিয়াৰ পিছত ভাবিলোঁ বিজি হৈ যাম সেইকাৰণে এতিয়া শিকি থ'লে ভাল হয় সেইকাৰণে এতিয়া পাৰ্লাৰ শিকিছোঁ আৰু তাৰ কাৰণে ৰাতিপুৱাই বনাই কৰি এতিয়া যাম পাৰ্লাৰলৈ পাৰ্লাৰৰ পৰা আহিলোঁ দুপৰীয়া খোৱা বোৱা হ'ল আৰু পিছবেলা আহিছিল মা আৰু দেউতা পিছবেলা পালেহি মা দেউতা এদিন থাকিব তেওঁলোক এয়া আগফালে দেউতা শুই আছে মাও আছে আৰু নিধিয়ে ককাক আইতাকক পাই বহুত ফূৰ্তি পাইছে তাই এনেকৈ ওচৰে পাঁজৰে ঘূৰি আছে এয়া হৈছে মাক একো পাকঘৰত লাগিবলৈ দিয়া নাই বহুৱাই থৈ দিছোঁ টিভিৰ ওচৰতে আৰু মই এতিয়া বনাই আছোঁ পাকঘৰত লোকেল চিকেন অনা হৈছে এতিয়া লোকেল চিকেন বনাম এয়া গোটেইখিনি নিমখ হালধি দি সানি থৈ দিছোঁ আলু কাটি লৈছোঁ আৰু একদম চিম্পুলকৈ বনাম
এয়া হৈছে নেক্সট ডে মৰ্ণিং। ককাক আৰু নাতি দুটা পুৰা ফূৰ্তি। ৰাতিপুৱা দেউতাই তাইক বজাৰলৈকো লৈ গৈছিলে। খুব ভাল পায় দেউতা নাতিনীক যেতিয়া, আৰু খুব মৰম পায় তাই। এজনী নাতিনী দেউতা দেখিছিলে কিমান ফূৰ্তি পাইছে তাইৰ ওচৰত থাকি। হাই এভৰিৱান, সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আৰু মই আজি ব্লগটো দুদিনীয়া কৰিছোঁ। আচলতে যোৱাকালি ৰাতিৰ পৰা মই অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ। মোৰ মা আৰু দেউতা আহিছে আমাৰ ঘৰলৈ, আমাৰ কোৱাৰ্টাৰলৈ মা দেউতা আহিছে। আৰু আজি নেক্সট ডে হয়। নেক্সট ডে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকক দেখাবৰ কাৰণে। আজি যাবগৈ মা দেউতা, আৰু মোৰ খুৰাহঁতৰ ঘৰ হোজাইতে হয়। সেইকাৰণে খুৰাহঁতৰ ঘৰত আজি দুপৰীয়া মাহঁতে ভাত খালে। আৰু এতিয়া আমি যাম নগাঁও, মাহঁতকো থৈ আহিম আৰু অকণমান কাম আছে। তেনেহ'লে ভিডিঅ'টো অকণ কৰি ৰাখিছোঁ আপোনালোক। এয়া আমি ঘৰ আহি পালোহি, আৰু মাহঁতৰ ঘৰতে এতিয়া চাহ তাহ খোৱা হৈ গ'ল। বাকী অলপ কামো আছিলে, সেইকেইটাও কৰা হ'ল। ইয়াৰ পৰা সোনকালেই ওলালোঁ আমি। আৰু নিধিয়ে দেখিছেনে কিমান ডাঙৰ বাটিত মায়ে তাইক চাহ দিছে খাবলৈ। গৰম পায় বুলি ইমান ডাঙৰ বাটিত আচলতে দিছে। চবেই চাহ তাহ খোৱা হৈ গ'ল। আৰু ভিডিঅ'টো আজি ইমানেই আছিল। যদি ভাল লাগিল চাই তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।